Hello guys, স্বাগতম জনাইছো আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল গীতপাতৰি ব্লগছ এণ্ড বিউটি। তো আজি মেকআপ টিউটৰিয়েলটো মই ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে ক্লেনজিং কৰিছোঁ, তাৰপিছত মই চিৰাম লগালোঁ। চিৰাম লগাৰ পিছতে মই লগাইছোঁ ক্ৰীম, মইশ্চাৰাইজাৰ ক্ৰীম মই লগাইছোঁ লেকমি পিচ মিল্ক মইশ্চাৰাইজাৰ। প্ৰাইমাৰ মই ইউজ কৰিছোঁ নাইকাৰ প্ৰেপ মি প্ৰাইমাৰ আৰু চিলিকন বেছ প্ৰাইমাৰ হয় এইটো। এতিয়া মই আইব্ৰ' কৰি আছোঁ। আইব্ৰ'ৰ কাৰণে মই লৈছোঁ হিলাৰী ৰোডাৰ আইব্ৰ' পেলেট। ইয়াৰ পৰা মই ব্ৰাউন আৰু ব্লেক শ্বেডটো মিক্স কৰি পিনে লগাই আছোঁ। কনচিলাৰ দি কাট কৰি আছোঁ মই চুইচ বিউটি লিকুইড কনচিলাৰ, আৰু খুব ভাল কনচিলাৰ হয়। মই বেছিভাগ ইউজ কৰোঁ আৰু আপোনালোকক মই কওঁৱেই বেছিভাগ মই ইউজ কৰোঁ। বিৰাটেই ভাল কনচিলাৰ হয় এইটো। এতিয়া আই শ্বেডো মানে লগোৱাৰ আগতে মই এজ এ আই বেছ মই লগাইছোঁ ক্ৰাইলনৰ চুপ্ৰা পেলেটৰ পৰা FS28 শ্বেডটো, আৰু এইটো এজ এ আই বেছ মই লগাইছোঁ। নেক্সট মই ছেট কৰিছোঁ মেবলিনৰ লুজ পাউডাৰটোৰে ছেট কৰি ল'ম। প্ৰথমে মই ব্ৰাউ বনত অকণমান হাইলাইটাৰ লগাই লৈছোঁ, তাৰপিছত মই কালাৰ প্লেচ কৰিম। যিহেতু মই এটা স্মোকি আই লুক কৰিব গৈ আছোঁ, তাৰ কাৰণে মই ব্লেক আই শ্বেডটো প্ৰথমতে লিডত মানে ক্ৰিজৰ তলত লগাই ল'ম, এনেকৈ প্লেচ কৰি ল'ম যাতে মানে কি ব্লেণ্ড কৰোঁতে ক্ৰিজটো পাই যায়। ডাইৰেক্ট মানে ওপৰত লগাব নালাগে, কাৰণ ব্লেণ্ড যিহেতু কৰিবই লাগিব আৰু কৰোঁতে আৰু ওপৰলৈ উঠিব। তো একদম তলত লগাব লাগে এনেকৈ, তাৰপিছত লাহে লাহে ব্লেণ্ড কৰি ওপৰত নিব লাগিব। তাৰপিছত এটা লাইট ব্ৰাউন শ্বেড এটা লৈছোঁ, তাৰ মানে এজেছবিলাক মাৰ্চ কৰিবৰ কাৰণে। নেক্সট মই ব্লু কালাৰৰ আই শ্বেড এটা লৈ পিনে লিডত প্লেচ কৰিছোঁ। মই এটা ব্লু স্মোকি আইজ মানে ক্ৰিয়েট কৰি আছোঁ, তো কাপোৰযোৰৰ লগত মিলাকৈ মই তাতে ব্লু কালাৰটো দিছোঁ। এতিয়া আকৌ এবাৰ গোটেইখিনি মানে ক্ৰিজ লাইনটোৰ এইখিনি গোটেইখিনি এবাৰ চাফা কৰি ল'ম এডাল ক্লিন ব্ৰাছ লৈ পেলাই। এতিয়া মই ছেইম কালাৰৰ ব্লু কালাৰৰ প্ৰেছড গ্লিটাৰ অকণমান ওপৰত লগাই ল'ম লিডত। এতিয়া কালাৰ কাৰেক্ট কৰি আছোঁ। মই অৰেঞ্জ কালাৰ আৰু অকণমান স্কিনতকৈ ডাৰ্ক 2টা বা 3টা শ্বেড ডাৰ্ক কালাৰ লৈ পেলাই এনেকৈ কালাৰ কাৰেক্ট কৰি আছোঁ, আৰু স্কিনখন অলপমান পিগমেণ্টেড হয়। এতিয়া লাইট কালাৰ কনচিলাৰ লৈ পেলাই কালাৰ কাৰেকশ্যন যে কৰিছিলোঁ তাৰে ওপৰত এটা লেয়াৰ লগাই দিছোঁ, যাতে ফাউণ্ডেশ্যন লগালে একো প্ৰব্লেম নহয়। তো এইটো লৈ পেলাই ভালদৰে ব্লেণ্ড কৰিম। ফাউণ্ডেশ্যন লগাইছোঁ। এতিয়া ফাউণ্ডেশ্যন মই লগাইছোঁ পেকৰ স্পটলাইট লিকুইড ফাউণ্ডেশ্যন, আৰু এইটো লিকুইড ফাউণ্ডেশ্যন হয় যেতিয়া ঠাণ্ডাৰ দিনৰ কাৰণে ভাল। হাইলাইটিং কনচিলাৰ হিচাপত মই লৈছোঁ পেকৰ 08 লিকুইড কনচিলাৰ, আৰু আণ্ডাৰ আই এৰিয়াত অকণমান কণ্ট'ৰ কৰা মানে কণ্ট'ৰৰ তলৰখিনি, তো এনেকৈ নাকৰ ওপৰত অকণমান। ফেচটো এতিয়া ছেট কৰি আছোঁ লেকমি এপচিলিউট কম্পেক্ট পাউডাৰ লৈ। কণ্ট'ৰ কৰি আছোঁ মই পেকৰ কণ্ট'ৰ পেলেটৰ পৰা এটা ডাৰ্ক ব্ৰাউন শ্বেড এটা লৈ কণ্ট'ৰ কৰি আছোঁ। জ লাইনটো যথেষ্টখিনি কাটিবলগীয়া হৈছিলে, কাৰণ আপোনালোকে দেখিছে ফেটছ বহুতখিনি আছে, তো সেইখিনি ঢাকিবৰ কাৰণেও মানে কাটিব লাগিব। তো সেইখিনিও কণ্ট'ৰ কৰাটো মানে মাষ্ট কৰিবই লাগিব। লগতে নাকটো অকণমান উঠাবলগীয়া হৈছিলে, ওপৰৰখিনি অকণমান উঠাই দিব লগা হৈছিলে। লগতে ব্লাছো মই লগাইছোঁ পেকৰ একেখন পেলেটৰ পৰাই ব্লাছ লগাইছোঁ। এটা মানে স্কিন কালাৰটোৰ লগত মিলাকৈ ব্লাছ লগাইছোঁ। আজি মই পেকৰ হোৱাইট কাজলডাল ইউজ কৰিছোঁ, কাৰণ তাইৰ চকুকেইটা অকণমান হুডেড হয়, তো হোৱাইট কাজলটো লগালে অকণমান অ'পেন দেখি চকুকেইটা, তো মই হোৱাইট কাজলে ব্যৱহাৰ কৰিছোঁ আজি। আৰু লেছৰ তলত মই সেইটো ব্লু কালাৰটো অকণমান ব্লু আৰু গ্ৰীণ অকণমান মিক্স কৰি লেছ লাইনটোত লগাইছোঁ। লিপষ্টিকৰ কাৰণে মই পেকৰ লিকুইড মেট লিপষ্টিক এইটো নিউড শ্বেড এটা লগাইছোঁ, খুব ধুনীয়া শ্বেড। লাষ্টত ফিক্সিং স্প্ৰে লগাইছোঁ ৱেট এণ্ড ৱাইল্ডৰ ফিক্সিং স্প্ৰে, আৰু এয়া কইনা ৰেডি। কেনেকুৱা লাগিছে আপোনালোকে কওকচোন। তো কেনেকুৱা লাগিলে আজি আপোনালোকৰ মোৰ মেকআপ টিউটৰিয়েলটো। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি কোনোবা পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে চাই থাকিব, মৰম দি থাকিব। বাই বাই, লাভ ইউ অল।